12-13 দিনৰ বেছিয়েই হ'ল মানুহজন কামলৈ নোযোৱা। আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ এইবোৰে অসুবিধা। কামলৈ নগলেও নহয় যদিও বেটা অলপ সুস্থ হোৱালৈ মানুহজনে থাকি দিলে। আমি তাকেই ভাবিছো যে ভণ্টি যদি নাথাকিলে হয় কি হ'লেহেঁতেন আমাৰ। এনে এটা অঘটন হোৱাৰ পিছৰ পৰাই ল'ৰাই বাবেকৰ কুলত আৰু মোৰ কুলতেই যিহেতু থাকে, আমাৰ মতে ল'ৰাই যেনেকে ভাল পায় তাক তেনেকৈ ৰাখিবলৈ চেষ্টা কৰি আছো। এই যে বগা কটন কাপোৰবোৰ দেখিছে, এয়া মানুহজনে কিনি আনিছে ল'ৰাৰ কাৰণে। তাতে আৰু কিছুমান কাপোৰ হস্পিটেলৰ পৰা অহা। ভণ্টিয়ে বাৰু চব ধুইছেই, গোন্ধ এটা থাকে হস্পিটেলৰ, বৰ বেয়া লাগে নহয়নে? ডেইলি বেডশ্বীট ধুবলগীয়া হৈ আছে এইকেইদিন। ভণ্টিয়ে সকলোবোৰ কামটো কৰিছে। গা পা ধোৱাৰ সময়ত মই ধুনীয়াকৈ অকণমান কাপোৰ ধুই লওঁ বুলি ভাবিছো। তেনেকেতো আৰু একো কৰিব নালাগে, অকণমান চফেদত ভিজাই লৈ পেলাই মোক মোহাৰি দিয়ে, কাপোৰখিনি ধুনীয়াকৈ চফাই হৈ গ'ল। আৰু হস্পিটেলৰ লেতেৰা গোন্ধবোৰ বাৰু নাইকিয়া হৈছে যিহেতু মই চফেদ ব্যৱহাৰ কৰো। ল'ৰাৰ এনেকুৱা এটা অৱস্থা, তাতে ইমান গৰম, ইনভাৰ্টাৰটোও ডাউন হৈ গৈছে। এইকেইদিন আমাৰ মনত এটাই চলি আছে, ল'ৰাই কেনেকে থাকিলে ভাল পাব, কেনেকে আৰাম পাব, সি অকণমান যদি হাঁহিলেহেঁতেন। সেইবোৰে চিন্তা কৰি কৰি দিনবোৰ পাৰ কৰিছো। মানুহজনে এনেকেই ঘৰতে কিবা কিবি কাম কৰিবলৈ চেষ্টা কৰি আছে, যদিও যোৱাৰ নিচিনাটো নহয় কামলৈ। সঁচা কথা ক'বলৈ গ'লে ভণ্টিয়ে মোক একোৱেই কৰিবলৈ দিয়া নাই। মই মাথো দাগ লগা কেইটামান কাপোৰহে ধুইছো। ভাত পানীৰ পৰা আদি কৰি সকলোবোৰ তাইয়েই কৰিছে, যদিও মই ভাবিলো আজি তৰকাৰীখন ময়েই বনাওঁ। দিনবোৰ ক'ত আৰম্ভ ক'ত শেষ হৈছে মই একোৱেই ক'ব পৰা নাই।